বন্ধুসকল ভালে আছেনে? আজি আপোনালোকলৈ দৈৰ লগত ৰন্ধা বেঙেনাৰ ভাজি এখনৰ ৰেচিপি এটা লৈ আহিলোঁ। খাবলৈ অতিকে সুস্বাদু হয়। ৰুটি বা পৰঠাৰ লগত খাই বৰ ভাল পাব। আহকচোন ৰেচিপিটো চাওঁ। এই ভাজিখন ৰান্ধোতে কি কি সামগ্ৰী লাগিব ইয়াত মই লিখি দিছোঁ। আপোনালোকে ৰন্ধাৰ আগতে এবাৰ চাই ল'ব। বাতি এটাত সামান্য জলকীয়া গুড়ি আৰু দৈ 2 চামুচ লৈ ভালদৰে ফেটি ল'ব। পাত্ৰ এটাত অলপমান পানী লৈ তাতে নিমখ 1 চামুচ দি কাটি লোৱা বেঙেনাখিনি দি প্ৰায় 10 মিনিটমান সময় তিয়াই ৰাখি ভালদৰে ধুই ল'ব। দৈৰ মিশ্ৰণটো ভালদৰে ফেটা হৈ গৈছে আৰু এতিয়া বেঙেনাখিনিৰ ওপৰত দি দিয়ক। তাৰপিছত বেচনখিনি দি দৈ, বেচন আৰু বেঙেনাখিনি ভালদৰে মিলি যোৱাকৈ মিহলাই ল'ব। এই ভাজিখন ৰান্ধোতে লগা বাকী সামগ্ৰীসমূহৰ নাম আৰু পৰিমাণবোৰ ইয়াতে লিখি দিয়া হৈছে। আপোনালোকে ৰন্ধাৰ আগতে এবাৰ চাই ল'ব। এতিয়া বাকী থকা দৈখিনিৰ ওপৰত জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী জলকীয়া গুড়ি আৰু হালধিখিনি দি ভালদৰে ফেটি ল'ব। দৈৰ লগত ৰন্ধা বেঙেনাৰ এই ভাজিখন খাবলৈ অতিকে সুস্বাদু হয়। আপোনালোকে কেতিয়াবা ৰান্ধি ইয়াৰ জুতি লৈ চাবচোন। দৈ এই মিশ্ৰণটো খুব ভালদৰে ফেটি ল'ব লাগিব। এতিয়া কেৰাহীখনত প্ৰয়োজনমতে তেল গৰম কৰিব আৰু তাতে অলপমান বেঙেনা দি ভিডিঅ'টোত দেখুওৱাৰ দৰে ভাজি ল'ব। বেঙেনাখিনি তলৰ ফালে সামান্য ৰঙচুৱা যেতিয়া হ'ব তেতিয়াই লাহেকৈ লুটিয়াই দিব। বেঙেনাখিনি বৰ বেছি ভাজিব নালাগে, কিন্তু চাব যাতে বেঙেনাখিনি ধুনীয়াকৈ সিজি যায়। বেঙেনাখিনি ভজা হৈ গৈছে। এতিয়া প্লেট এখনত বেঙেনাখিনি কাঢ়ি থ'ব। ঠিক একেদৰে বাকী বেঙেনাখিনিও ভিডিঅ'টোত দেখুওৱাৰ দৰে ভাজি ল'ব। ভাজিখনত তেল কিমান দিব সেইটো আপোনালোকৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। মই অলপমান তেল কাঢ়ি থ'ম। এতিয়া শুকান জলকীয়া আৰু কালজিৰাৰ ফোৰণ দিয়ক। তাৰপিছত মিহিকৈ কুটি ৰখা পিঁয়াজখিনি দি ভালদৰে লৰাই দিব। পিঁয়াজখিনি সিজি স্বচ্ছ হ'ব ধৰিলে আদা নহৰু পেষ্টখিনি দি প্ৰায় 1 মিনিটমান সময় ভাজিব লাগিব। এতিয়া মিহিকৈ কুটি ৰখা বিলাহী, দুফালকৈ ফালি লোৱা কেঁচা জলকীয়া আৰু প্ৰয়োজনমতে নিমখ দি বিলাহীখিনি গলি যোৱালৈকে ভাজিব লাগিব। বিলাহীখিনি সিজি তেল বিৰিঙি উঠিছে। এতিয়া দৈ মিশ্ৰণটো ঢালি দিয়ক। তাৰপিছত ভালদৰে লৰাই দিব। লাহে লাহে দৈৰ পৰা পানী বিৰিঙি মিশ্ৰণটো পনীয়া হ'বলৈ ধৰিছে। দৈ মিশ্ৰণটো প্ৰায় 2 মিনিটমান সময় উতলাব লাগিব। তাৰপিছত গৰম মছলাখিনি দি ভালদৰে লৰাই দিব। এতিয়া ভাজি থোৱা বেঙেনাখিনি দৈ মিশ্ৰণটোৰ ওপৰত লাহেকৈ ঢালি দিয়ক। বেঙেনাখিনি দৈৰ লগত মিলি যোৱাকৈ সাৱধানেৰে লৰাই দিব। চাব যাতে বেঙেনাখিনি ভাঙি নাযায়। এতিয়া কুটি ৰখা ধনিয়া পাতখিনি বেঙেনাখিনিৰ ওপৰত দি ঢাকোনখন লগাই প্ৰায় 5 মিনিটমান সময় কম জুইত ৰাখিব লাগিব। 5 মিনিটৰ পিছত ঢাকোনখন খুলি চোৱা হৈছে আৰু বেঙেনাখিনি সাৱধানেৰে লৰাই দিব। একেবাৰে শেষত সামান্য চেনি বেঙেনাখিনিৰ ওপৰত ছটিয়াই দিব। তাৰপিছত ভালদৰে লৰাই দিব। চেনি দিয়া নিদিয়াটো আপোনালোকৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। এতিয়া গেছৰ জুই নুমুৱাই দিয়ক। দৈৰ লগত ৰন্ধা বেঙেনাৰ ভাজি প্ৰস্তুত হৈ গৈছে। গৰমে গৰমে ৰুটি, লুচি বা পৰঠাৰ লগত পৰিৱেশন কৰক।
বন্ধুসকল, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি উৎসাহিত কৰিলে অতিকৈ সুখী হ'ম। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো টিপিলে মোৰ আগন্তুক ৰেচিপিসমূহৰ নটিফিকেশ্যনবোৰ আপোনালোকে লগে লগে পাই যাব। নতুন ভিডিঅ' এটা লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।